পোনপ্ৰথমে সকলো অসমবাসী ৰাইজক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। যেন আপোনালোকৰ এই জীৱনটো সুখ শান্তি আৰু সমৃদ্ধিৰে ভৰি পৰক। যিবিলাক সপোন আছে বাস্তৱায়িত হওক। যি 2020 চনত আমাৰ যিবিলাক ঘটনাৰাজি হৈ গ'ল সেইবিলাক আমি দলিয়াই পেলাই আমি নতুনকৈ কেনেকৈ আগুৱাই দেশখন আগবঢ়াব পাৰোঁ আমি সেই মনেৰে আজি আমি শুৱালকুছিৰ বনভোজস্থলীত আপোনালোকক আনন্দ দিয়াৰ কাৰণে দেখুৱাম। এনেকুৱা সুন্দৰ ঠাই অসমৰ ভিতৰতে হয়তো অনন্যৰ মাজত অন্যতম এখন সুন্দৰ পিকনিক স্পট। আপোনালোকে আহিবলৈ নাপাহৰিব। এই আমাৰ শুৱালকুছিৰ প্ৰৱেশ দ্বাৰ। এই প্ৰৱেশ দ্বাৰৰ মাজেদি আমি গৈ আমি সেই বনভোজস্থলীত উপস্থিত হ'ম। মোৰ লগত দুজন বন্ধু আহিছে। বন্ধুজনে অতি নম্ৰ আৰু লাজুকুৰীয়ে সিহঁতে খুব হাঁহি থাকে। এয়া বন্ধু হ'ল এজন হ'ল নীল আৰু এটা হ'ল আমাৰ জ্যোতি। খুব সুন্দৰ ল'ৰা। গতিকে আমি শুৱালকুছিৰ মুখ্য প্ৰৱেশ দুৱাৰৰ পৰা আমি ভিতৰলৈ যাম। শুৱালকুছি আমাৰ বালিচৰত য'ত আমাৰ শুৱালকুছিৰ বনভোজস্থলী হয় তাতে শুৱালকুছিৰ সকলো ৰাইজে মিলা প্ৰীতিৰে ওলাই আহি পেলাই একেলগে সমূহীয়াভাৱে নিজৰ ভাতৃত্বৰ চেনেহবোধৰ পৰিয়ালৰ লগত একেলগে মিলি জুলি পেলাই সিহঁতে মানে দিনটোৰ আজি বছৰটোৰ প্ৰথম ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিন বুলি মানে উপভোগ কৰে। সুন্দৰ একদম সুন্দৰ হৈছে। এয়া কথাতে আমি এতিয়া আমাৰ এইটো নতুন ব্লগ হয়। গতিকে আমাৰ এই বন্ধুসকলক আমাৰ কি কৰিব লাগিব প্ৰথমতে ছাবস্ক্ৰাইব আৰু এই ঘণ্টাটো যে আছে টিপি দিব। লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু ঘণ্টাটো টিপি দিব নাপাহৰিব। তেতিয়া আপোনালোকৰ উৎসাহ উদ্দীপনা আমাৰ নতুন ভিডিঅ' বনোৱাত সহায় কৰিব। আৰু যদি ভাল পাইছে তেনেহ'লে নিশ্চয় শ্বেয়াৰ কৰি দিব। আহক আমি এতিয়া লৈ যাম আমাৰ বনভোজস্থলী। এয়া আমি বহুতো মন্দিৰ দেখিছোঁ, নামঘৰ দেখিছোঁ। এই এটা আমাৰ গুৰু শংকৰদেৱৰ নামঘৰ য'ত উৎসৱ পালন কৰা হয়। গতিকে মই এটা কথা ক'ব খুজিছোঁ যে এনেকুৱা বহুত নামঘৰ আছে, কিন্তু বহুত নামঘৰৰ ক্ষেত্ৰত কেতিয়াও গাড়ী মানুহ সিমূৰৰ পৰা সিমূৰ হ'ব নোৱাৰে। কিন্তু এনেকুৱা এটা মন্দিৰ আছে ৱৰ্ল্ডৰে বিৰল। সেই মন্দিৰটো হৈছে কলিতা মন্দিৰ, যাৰ তলতে ডাঙৰ গাড়ী হিন্দু মুছলিম শিখ ইছাই গৰু ছাগল সকলো সমন্বয় সেতু কৰি মাজেৰে প্ৰৱেশ কৰিব পাৰে। আৰু সেই প্ৰৱেশ দ্বাৰৰ দ্বাৰা আমি বনভোজস্থলীলৈ যাম। গতিকে আমি সেই কলিতা মন্দিৰ যিটো মন্দিৰ য'ত গাড়ী প্ৰৱেশ কৰিব সেই মন্দিৰটো আপোনালোকক দেখুৱাম। পৃথিৱীৰ একমাত্ৰ এনেকুৱা মন্দিৰ য'ত নেকি কোনো ভেদাভেদ নাই। আহক সেই মন্দিৰলৈ লৈ যাম। এই আমি আহি পালোঁ সেই পৃথিৱীৰ বিখ্যাত কলিতা মন্দিৰ, যিটো ৱৰ্ল্ডৰ একমাত্ৰ বাটচৰা বুলি কয়। হয়তো এনেকুৱা বাটচৰা পৃথিৱীত ক'তো নাই। এইটোৱে হৈছে য'ত গৰু ছাগলী গাড়ী ঘোঁৰা সকলো মাজেৰে প্ৰৱেশ কৰিব পাৰে আৰু এই প্ৰৱেশ দ্বাৰৰ দ্বাৰাই বনভোজস্থলী যায়। এইটো লৰ্ড বেণ্টিং চাহাবৰ দিনৰে আছিল। এতিয়া হয়তো আপোনালোকে এনেকুৱা মন্দিৰ ক'তো নাপাব। গতিকে আপোনালোকে আহক এই লৰ্ড বেণ্টিং চাহাবৰ দিনৰ এই ঐতিহাসিক কলিতা মন্দিৰটো আপোনালোকক দেখুৱাম। আগতে এইটো কাঠৰ পোষ্ট আছিল, কিন্তু সময় বাগৰাৰ লগে লগে মানুহে ইয়াক পকীৰে বনালে। কিন্তু ইয়াৰ কাৰুকাৰ্য সঁচাই মোহনীয়। আপোনালোকে চাওক এই মন্দিৰটোলৈ লক্ষ্য কৰক। কলিতা মন্দিৰ যি কুকুৰ থাকে, গাড়ী এনেকৈ চাৰিচকীয়া পাৰ হৈ যাব। এয়া চাওক আপোনালোকে এনেকৈ গৈ বনভোজস্থলী আমি উপস্থিত হ'ম। আহক আমি লৈ গৈ আছোঁ বনভোজস্থলীলৈ। আমি আহি পালোঁ পিকনিক স্থলীলৈ। এয়া গান বাজনাৰে সমৃদ্ধ হৈ আছে। সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত। কোনোবাই নাচিছে, কোনোবাই হেৰি কৰিছে। লগতে ছাগল দুজনী চোৱাচোন, এজন কলি এজন পৰিৱেশ দিছিলে। সেই দুজনী ছাগলে কি কৰি আছে, ইহঁতৰ পিকনিকত নতুলীয়া হ'ব পৰা নাই। তথাপি যদি মোৰ ছাগলী হ'লে মই ইহঁতৰ পিকনিক নিশ্চয় লৈ গ'লোঁ হয়। আহক আমি পিকনিক স্পটবিলাক চাওঁ। ইয়াতে সাহিত্য সভা হৈছিল। এই সাহিত্য সভাত ইয়াত নানান ধৰণৰ প্ৰগ্ৰেম চলিছিল। এই বৃহৎ এনেকুৱাটো সাহিত্য সভাই ইতিহাস কঢ়িয়াই আনিছে যে ভাৰতৰ অসমৰ ভিতৰত আটাইতকৈ ডাঙৰ সাহিত্য সভা ইয়াতে হৈছিল। গতিকে আহক আমি পৰিৱেশবিলাক বুজিয়ে আছোঁ। বন্ধুকেইজন ইহঁতে নতুলীয়া আৰু ইহঁতে ভাবিছে যে অলপ ক'ৰবাত নাচিব পাৰিলে ভাল হয়। তথাপিও চেষ্টা কৰি আছে। আহক আমি যি আনন্দ কবলীয়া ডাঙৰ ডাঙৰ ব্যক্তি মানে চৰাই চিৰিকটি পলাইছে আৰু মানুহে নাচিছে। তথাপিতো আমি আনন্দ কৰিমেই, কাৰণ আনন্দ হ'ল প্ৰকৃতি আৰু আমাৰ মানুহৰ এটা দৈনন্দিন জীৱনৰ অন্যতম অংগ।
আমি নৃত্য প্ৰদৰ্শন দেখাম মানে মন প্ৰাণ এই প্ৰকৃতিৰ বুকুত এৰি দিছে ঘৰৰ চিন্তা ভাৱনা পূৰাই তুলিব আমাৰ এই শুৱালকুছিত প্ৰায় মানুহ 25,000 মানুহ হৈছে গোটাই এৰিয়া বহু বিঘা মাটি আছে ইয়াত নদীৰ পাৰ আছে নদীত সকলোৱে ডেন্স কৰি আছে উপভোগ কৰি আছে আমি এবাৰ শিল্পী হয় ঘণ্টা বুলি কয় Thank you very much. Thank you. অলপ নদীৰ পাৰলৈ যাম অলপ চুইমিং কৰিম তাৰপিছত ঘৰলৈ যাম আহক ব্ৰহ্মপুত্ৰ পাৰটো দেখাই দিওঁ তাৰপিছত ঘৰলৈ যাম ভাগৰ লাগিছে